Hello guys, মই ৰশ্মিতা আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাম এখন বহুত ধুনীয়া ষ্ট'ৰলৈ আৰু গোলাঘাটতে আছে টাউনত। এয়া চাওক মই এতিয়া ষ্ট'ৰলৈ গৈ আছোঁ আৰু আপোনালোককো দেখাই গৈ আছোঁ। এইখিনি মই এতিয়া ষ্ট'ৰখন আছে টেনিছ ক্লাবৰ ওপৰত আৰু মই বাহিৰৰ অকণমান বজাৰবিলাক দেখুৱাই দিছোঁ। এয়া চাওক পূজা বজাৰ কৰি আছে মানুহে আৰু এইখনে হৈছে ষ্ট'ৰখন দি লেভেণ্ডাৰ কেষ্টিলিঅ' আৰু আহকচোন এতিয়া ভিতৰলৈ যাওঁ, কি কি বস্তু আছে আপোনালোককো দেখুৱাওঁ। এইফালে হাই, এয়া সিহঁতৰ দোকান হয়। মোৰ লগৰ হয় সোণালিকা আৰু ঋষি ন ফিয়ঞ্চি হয়। এবছৰে হ'ল সিহঁতৰ দোকানখন খোলা আৰু কেনেকুৱা এবাৰ পূজা বজাৰ? এয়া চব বহুত ধুনীয়া ধুনীয়া সৰু সৰু কিছুমান বস্তু আছে ইয়াত, যেনেকৈ মানে ক্লিপছ হওক বা ৰাবাৰ স্ক্ৰাঞ্চি আৰু সৰু সৰু বেগবিলাক, ক্লিপ বহুত ধুনীয়া ধুনীয়া আৰু জুৱেলাৰীও আছে সৰু সৰু আৰু ডাঙৰো পাই যাব। বহুত ধুনীয়া ধুনীয়া মানে কালেকশ্যন ৰাখিছে তাই আৰু একদম আনকমন কালেকশ্যন। আপোনালোকে আহিব এবাৰ ভিজিট কৰিব আৰু চাব। বহুত এফৰ্ডেবল প্ৰাইজত বহুত ধুনীয়া ধুনীয়া আনকমন আৰু ষ্টাইলিছ ড্ৰেছবিলাকো পাব। সেয়া চাওক ড্ৰেছবিলাক মই অকণ আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাই যাওক তেনেহ'লে। আৰু ইয়াত অকল ছোৱালীৰ বুলি নহয়, ল'ৰাৰো বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে। চাওক শ্বুজো আছে, ছোৱালীৰো আছে, ল'ৰাৰো আছে। ল'ৰাবিলাকো আহিব পাৰিব, অকল যে ছোৱালীৰ আছে সেইটো নহয়, আপোনালোকে ল'ৰাবিলাকো ইয়াত আহি ধুনীয়া ধুনীয়া বস্তু পূজাৰ কাৰণে ল'ব পাৰিব। চাওক আৰু বহুত মানে চেল হৈয়ে গৈছে অলৰেডি, কাৰণ পূজাৰ কাৰণে বহুত আগৰ পৰা লৈয়ে আছে আৰু ময়ো ভাবিলোঁ আজি চাওঁচোন কি পচন্দ হয়। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাব আৰু যদিও এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তলত থকা বেল বাটনটো অন কৰি ল'ব, যাতে মই দিয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পায়। আৰু আপোনালোকে ভিডিঅ'টো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও ভিডিঅ'টো চাই আহিব পাৰে আৰু ইয়াৰ পৰা ধুনীয়া ধুনীয়া কালেকশ্যন ল'বও পাৰে। আৰু মই ষ্ট'ৰখনৰ যিটো ইনষ্টাগ্ৰাম পেজ হয় মই সেইটো ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত গৈ আপোনালোকেও চাব পাৰিব। ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব আৰু তাই আপডেট দিয়ে থাকে নতুন নতুন ড্ৰেছবিলাক, আপোনালোকে তাত গৈও চাব পাৰিব। ধুনীয়া ধুনীয়াকৈ আপডেট দিয়া থাকে আৰু অনলাইনো পাৰ্চেছ কৰিব পাৰিব।
এতিয়া মই দুটামান ড্ৰেছ ট্ৰাই কৰি চাওঁ, ভাল লাগিছে। ইয়াৰ ভিতৰতে মই ল'ম কোনোবা দুটা, তো ট্ৰাই কৰি চাওঁ আৰু আপোনালোকেও কমেণ্টত জনাব কেনেকুৱা লাগিছে। ইয়াৰে মোৰ দুটা ড্ৰেছ বহুত ভাল লাগিলে আৰু মই দুটা লৈ ল'লোঁ। তাৰ পৰা আমি এতিয়া ওলাই আহিলোঁ। ওলাই আহি মোৰ আৰু দুটামান কাম আছে বজাৰত, তাৰ কাৰণে এতিয়া বজাৰলৈ যাওঁ। এতিয়া সোমাইছোঁ এখন গ্লাছৰ দোকানত, চাইছোঁ গ্লাছবিলাক আৰু কিছুমান বহুত ধুনীয়া ধুনীয়া গ্লাছ আছে, তাকে চাই আছোঁ আৰু ইয়াৰে এখন ল'ম বুলি ভাবিছোঁ আৰু তাকে চাই লওঁ। এতিয়া গ্লাছৰ দোকানৰ পৰা ওলাই আহি মই এখন চেণ্ডেলৰ দোকানত সোমাইছোঁ। চাওক ইয়াত ইমানেই ভিৰ হৈছে পূজাৰ কাৰণে, মানে বহিবলৈ জেগা নাই। পটাপট মই এযোৰ পামচু এযোৰ পচন্দ কৰি লৈ লৈছোঁ আৰু তাৰপাছত আহি পালোঁ ঘৰলৈ। আৰু ঘৰলৈ অহাৰ পিছত ইমান ভাগৰ লাগিলে, তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পূজাত লগ পাইছোঁ, বাই বাই।